সৰস্বতী পূজা আৰু অলপ নষ্টালজিয়া। এসপ্তাহৰ আগৰ পৰা মাৰ গডৰেজত কাপোৰ বিচৰা, যদি মাৰখিনি পচন্দ নহয় আকৌ ঘৰৰ ওচৰৰ আণ্টিৰ পৰা গৈও বিচৰা। কাপোৰৰ লগত আকৌ কোনযোৰ দীঘল কাণফুলি মিলিব, তাৰ লগত আকৌ মেচিং খাৰুও লাগিব। এনেকৈ আছিল আমাৰ শৈশৱৰ সৰস্বতী পূজাৰ দিন। কাৰ স্কুলত বাৰু সৰস্বতী পূজা বুলি পুৰি আৰু মটৰ বন্ধাকবি চব্জি খুৱাইছিল। আজিকালি প্ৰায় জেগাতেই খিচিৰিয়ে খুৱায়। শৈশৱৰ সেই দিনবোৰতো আকৌ ঘূৰি নাহে। এতিয়াতো আমি সৰস্বতী পূজা বুলি অফিচতে যায়। তো আজি মৰ্ণিং ব্ৰেকফাষ্টতে মই বন্ধাকবি আৰু মটৰৰ চব্জি বনালোঁ। আৰু আগতে স্কুলত যে পায়সকণ দিয়ে, সেই পায়সৰ সোৱাদ মই হয়তো আজিও পাহৰিব নোৱাৰোঁ। সেই দিনবোৰ মনত পেলাই আজি মই এইখিনি এনেকৈ বনাই ল'লোঁ আৰু ৰাতিপুৱা অফিচ যাবৰ কাৰণে ধুনীয়া কুৰ্তা এটা ওলাই একদম নিজে ৰেডি হৈ লৈছোঁ। আমাৰ শৈশৱৰ সৰস্বতী পূজাৰ দিনটো অলপ বেলেগ আছিল আৰু আজিকালি বেলেগ। হয়তো পৰিৱৰ্তনটো হ'বই লাগিব সকলো বস্তু। কুৰ্তাটো পিন্ধি ৰেডি হোৱাৰ পিছত মই দেখিছোঁ এয়া অৱস্থা। ইয়াৰ কাৰণটো হৈছে এইটো। সৰস্বতী পূজাৰ লগত এই আৱেগখন সদায় জড়িত হৈ থাকিব। আমি যেতিয়া হৈ আছিলোঁ তেতিয়াতো মোবাইলো নাছিলে। তেতিয়া আমি ষ্টুডিঅ'ত গৈ ঘৰৰ পৰা লৈ যোৱা পইচাকেইটাৰে বচাই মেলি ফটো তুলিছিলোঁ। কি যে দিন আছিল সেইবোৰ।